বাইদেউ টিউশ্যন মাষ্টাৰ। মোৰ নাম নমিতা, মই বিবাহিত, মোৰ বয়স 32 বছৰ। বেলতলত থাকোঁ। মই জনকাহিনী পঢ়ি খুব ভাল পাওঁ। আগতে কিতাপ পঢ়িছিলোঁ, আজিকালি ইণ্টাৰনেটত পঢ়োঁ। লিখিও ভাল পাওঁ, অৰ্থাৎ নিজৰ পৰা নিজে দেখা কথাবোৰ শ্বেয়াৰ কৰিও ভাল পাওঁ। মোৰ মনত আছে স্কুল পঢ়ি থাকোঁতে লগৰ কেইজনীৰ লগত হোৱা আমাৰ গোপন আড্ডাত মই আগদিনা দেখা আৰু পাপাৰ ৰাতিৰ কথাবোৰ ভাগি পাতি সিহঁতক কওঁ আৰু সিহঁতে শুনি শুনি নিজৰ উৰহন্দিত হাতেৰে চেপা মাৰি থাকে। কেতিয়াবা কোনোবাই আৰু নোৱাৰিছোঁ বুলি বাথৰুমত সোমাই গৈ কাহিনীবোৰ কৈ ময়ো সমানে আপ্লুত হওঁ। কুমিল্লা জনীখন এক অদ্ভুত কটকটনি অনুভৱ কৰোঁ। যি নহওক, এতিয়া মাজে মাজে ফেচবুকত গুপ্তনামেৰ পৰ দুই এটা কাহিনীও লিখিছোঁ। কিন্তু বেয়া লাগে যেতিয়া মই সেই কাহিনীটো বেলেগৰ আনৰ নামত দেখোঁ। চুৰ কৰাটো মহাপাপ। এতিয়া ইয়াত লিখিব লৈছোঁ, কোনেও যেন চুৰ নকৰে। আজিৰ কাহিনীটো মোৰ সৰুকালৰ, কেনেকৈ মই ইনচেষ্ট হ'লোঁ, অৰ্থাৎ মই নিজৰ ঘৰৰ মানুহৰ লগত যৌন তাড়না কেতিয়াৰ পৰা ফিল কৰিব ল'লোঁ, তাৰে কাহিনী আজি আমি ক'ম। বাইদেউৰ টিউশ্যন মাষ্টাৰে তাইৰ লগত গোপন সম্পৰ্ক কৰিছিল। মায়ে গম পায়ো একো কোৱা নাছিল, কাৰণ সি বাইদেউক বিয়া কৰাম বুলি কৈছিল। পাপা নাথাকিলে সি আমাৰ ঘৰত ৰাতিও থাকে। কিয় একো নকৈছিল পিছতহে বুজিছিলোঁ। তাক আমি মুনুদা বুলি মাতিছিলোঁ। বাইদেউ স্কুলৰ পৰা অহাৰ পিছত মুনুদা আহে। মা আৰু মই শুব যাওঁ আৰু তাইক মুনুদাই টিউশ্যন কৰে। গধূলিহে যায়গৈ মুনুদা। এদিন দুপৰীয়া শুই থাকোঁতে বৰ গৰম লগাত মই সাৰ পালোঁ। মোৰ কাষত নাই। মই পানী খাব উঠি আহিলোঁ। আহি পাকঘৰত সোমাব খুজি ভাইটিক দেখি ৰৈ গ'লোঁ। খিৰিকীৰ পৰ্দাত ভাবিয়ে লুকাই লুকাই তৈৰে মোক চাই আছিল। ভাবিলোঁ মুনুদাই বাক ঠিকমতে পঢ়াইছে নে নাই, তাকে চাইছে চাগে। কিন্তু ভাবীৰ কাপোৰ দেখি মই আচৰিত হ'লোঁ। গাত অকল ব্লাউজটো আৰু কঁকালত মাত্ৰ পেটিকোটটো, তাকো উজাই আনি কলংগত চেপা মাৰা। আৰু আনখন হাতেৰে উৰুত মাজত ঘঁহি আছে। মই দৰজা ফাঁকেদি ড্ৰয়িং ৰুমত ভাবুকি মাৰিলোঁ। ভিতৰৰ দৃশ্য দেখি মোৰ গাটো গৰম হৈ গ'ল। বা আৰু মুনুদা বিচনাত শুই আছে। মুনুদাৰ পেটৰ চেইনডাল ক'লা আৰু তাৰ পৰা লেংগুৰডাল ওলাই বা ৰঙা দাঙি থোৱা ফ্ৰকৰ মাজেৰে বাৰ চুচুখন ওলাই আছে আৰু সোমাইও আছে। মুনুদাই ঘচ ঘচকৈ বাৰ ফুটাটোত বাৰে বাৰে ওলোৱা সোমোৱা কৰি আছে। এখন হাতেদি বাৰ সৰু পিহাৰ এটাত মুঠি মাৰি টিপি আছে। এইবোৰ দেখি চাগে মায়ে থাকিব নোৱাৰা নিজৰ চুচুখন লাদি আছে। এবাৰ মুনুদাই লেংগুৰটো বাৰ ফুটাৰ পৰা ওলাই আনি ওপৰলৈ গৈ বাৰ মুখত সেইডাল সোমাই দিলে। বাই আগটো মুখত সোমাই ল'লে। তেতিয়া যাৰ জনাংগ মেল খাই আছিল। চুটি চুটি কৰা নোম আছিল। মাজৰ ফুটাটো গুলপীয়া, তাত এসোপা বগা বগা বীজৰ। মুনুদা আকৌ তললৈ আহি ফুটাটোত হেঁচা মাৰি বাৰ থুৰে লেতেৰা লেংগুৰটো সোমাই দিলে। সেইবোৰ ভায়ে কঁকালখন দাঙি দিলে। ভাবিয়ে গম পায় বুলি মই মনে মনে তাৰ পৰা গুচি আহিলোঁ। মই আহি বিচনাত শুই থাকিলোঁ। অলপ পিছত ভাবি আহি মোক চালে। শুইছনে নাই এবাৰ মাতিলে মোক। মই নামাতিলোঁ। শুই আছোঁ বুলি ভাবিলোঁ। ভাবিয়ে দৰজাখন হুকটো মাৰি দি চাদৰখন পাৰি মজিয়াত গাৰু এটা লৈ শুলে। কিন্তু টোপনি নাহিল। ইফালে সিফালে কৰি আৰু এবাৰ মোক মাতিলে। মই চুপচাপ পৰি থাকিলোঁ। চকুটো মোজাৰ দৰে কৰি ভাবিক চাই থাকিলোঁ। ভাবি কিবা অস্থিৰ হৈ পৰিছিল।
পেটিকোটৰ ওপৰত নিজৰ চুচুকখন মোহাৰি থাকিল। ঘামতে ভাবিৰ ব্লাউজটো তিতি গৈছিল। কাষৰতি তলটো জেবেজেবীয়া হৈ পৰিছিল। পেটিকোটটো লাহে লাহে দাঙি ওৰলৈ ওলাই ল'লে। ভৰি দুখন কচাই লোৱাত বগা টপিনাখনৰ আধা ওলাই পৰিল। এভাবে ভাবিয়ে পেটিকোটটো পূৰা দাঙি পেটত থলে আৰু জনাংগৰ নম্বৰ টানি টানি মোহাৰি দিব ধৰিলে। আঙুলি দুটা মুখলৈ আনি তাত লগাই লৈ এই দুটা জনাংগৰ ফুটাটোত ভৰাই দিলে আৰু তলৰ ওপৰত কৰিব ধৰিলে। এবাৰ আঙুলি দুটা ওলাই চাই কিমান সোমাইছে আকৌ ভৰাই দিয়ে। আঙুলিৰ বগা বগা বিজল উঠি বহি ল'লে আৰু অলপ হাউলি চাব ধৰিলে। আঙুলি কিমান সোমাইছে। এখন হাতেদি মজিয়াৰ ভৰ দি আনখন হাত জনাংগৰ খৰখৰকৈ চলাই গ'ল। ভাবিৰ জনাংগৰ নম্বৰ বাদ্যাকৈ দীঘল আৰু ঘন আৰু নম্বৰ বেছি ঠাই ঘূৰি আছে। প্ৰায় কটিৰ ফুটালৈ আছিল। অলপ কেঁকুৰি ভৰি দুখন আৰু অলপ বহলাই লৈ ঘনকৈ আঙুলি দুটা ওলোৱা সোমোৱা কৰিব ধৰাত ফুটাটো দেখা পালোঁ। বাৰ তুলনাত ফুটাটো ডাঙৰ আৰু জনাংগৰ দুফালে পাখিহেন দুটুকা মাংস ওলোৱা আঙুলি ওলোৱাৰ সোমোৱাত সেই দুটাও লৰি থাকে। মাজে মাজে পক 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 শব্দ হয়। 10 মিনিটমান ওলোৱা সোমোৱা কৰি ঘামি জামি ৰৈ গ'ল। পেটিকোটটো তললৈ নমাই উৰুৰ মাজত ধুবুৰীৰ খামুচি শুই দিলে। মূৰৰ ফালে পিছদি শোৱাত মস্ত টপিনা দুখন দেখা পালোঁ। পেটিকোটৰ পিছফালটো ৰসে ভিজাই পেলাইছিল। চাদৰখন সেই ৰসত ভিজিছিল। মুনুদাই আমাক বহুতো সহায় কৰি দিছিল। পাপা নথকাত বজাৰ কৰা আদি মুনুদাই কৰি দিছিল। বা টিউচনৰ পইচাও নলয়, মোকো শিকাই দিয়ে। বাৰ লগত মুনুদাই বহুদিনত অসৎ অৱস্থাত দেখা পাইছিল। তেতিয়া সি মোক ভিডিঅ' গেম আনি দিম বুলি কয়। এইবাৰ বা পাপাৰ তাতে যাওঁতে সি দুপৰীয়া আহিল। তাক ভাত খাই যাব ক'লে। ভাত খাই থাকোঁতে বৰষুণ দিয়াত ক'লে যে আবেলি একেলগে ৰাহুলৰ টিউচন কৰি যাবা। মুনুদাক ড্ৰয়িং ৰুমত শুব দি আৰু মই ৰুমত হ'লোঁ। ঢেৰেকনিৰ শব্দ মই সাৰ পাই দেখিলোঁ নাই। বাহিৰত দবা পিটা বৰষুণ। মোৰ সন্দেহ হোৱাত ওলাই আহি চব ৰুমতে বিচাৰিলোঁ। দেখিলোঁ বাৰ ৰুমত আছে দুয়ো। লগো হয়তো সাৱতা সাৱটি কৰি শুই আছে। সৰু মুনুদাৰ লগত এনেদৰে শুৱাত মই আচৰিত হ'লোঁ। মুনুদাই এখন ভৰি টপিনাত উঠাই দি পিঠিখন পিহি আছে। মুনুদাৰ ধুবুৰীৰ মাজেৰে নিজৰ আঁঠুকোটা সোমাই তাৰ গুটি দুটাত হেঁচি আছে। মেখেলা পেটিকোটটো পেণ্টি ব্লাউজৰ তলত পৰি আছে। মানে এইবাৰ কামটো হ'ল চাগে। অলপ সময় দুয়ো তেনেকৈ পৰি ৰ'ল। তাৰ পিছত মুনুদাই ষ্টুল এটা মুখত লৈ চুহিব ধৰিলে। খুব আগ্ৰহেৰে তাৰ মুখৰ গুজি দি থাকিল আৰু এখন হাত তলফালে নি মুনুদাৰ পকৰখনত পিহি দি এবাৰ পিছফালে দি গুটি দুটা মঠিব ধৰিলে। মুনুদাই ভৰিখন অলপ মেলি সহায় কৰি দিলে। তাৰ গোটেই লিংগটো গুটিৰ লগত কচালি দিব ধৰিলে। সেইটো লাহে লাহে দাং খাব ধৰিলে। তাৰ মুখৰ পৰা স্তনটো এৰুৱাই বিচনাত উঠি বহিল আৰু অলপ পিছফালে গৈ মুনুদাৰ লিংগটো মুখত ভৰাই ল'লে। টপিনাখন তেতিয়া মুনুদাৰ মুখৰ ফালে। মুনুদাৰ মুখৰ আগত প্ৰকাণ্ড টপিনা ওলাই পৰাত সি ৰ'ব নোৱাৰিলে। এটা আঙুলি পকৰৰ ফুটাত ভৰাই অগা পিছা কৰিব ধৰিলে। মুচখনৰ পৰা অলপ আগত সি ভৰোৱা ফেদাবোৰ লাহে লাহে ওলাই আহিছে। সেইবোৰ আঙুলিত লগাই দুটা আঙুলি পকৰত ভৰাই ঘন ঘনকৈ ওলোৱা সোমোৱা কৰিব পুৱা উত্তেজিত হৈ পৰিল। গুটি দুটা মুখত পূৰা
ভৰাই চুহি থাকিল। মুণ্ডা আৰু ৰ'ব নোৱাৰা হৈ মুখৰ পৰা বাৰিজাল ওলাই লৈ চিটকৈ শুৱাই লৈ বুচত গোটেইডাল ভৰাই দিলে। ভৰি দুখন কচাই মেলি দিলে। গুজৰি সময় গ'ল। কিছু সময় তেনেকৈ মাৰি এইবাৰ ভাবীৰ ভৰি এখন কান্ধত তুলি ল'লে আৰু ৰখে চপচপে বাৰিজাল বুচৰ পৰা ওলাই লৈ ভাবীৰ কটিৰ ফুটাটোত হেঁচি ধৰি লাহে লাহে উমাই দিলে। টাইট পাইছিল চাগে, কাৰণ খুব লাহে লাহে লিংগ চলাইছিল। ভাবী উঠ কামুৰি নিজৰ পিহাটো খামুচি তাৰ ঠাপ পকৰত খাই আছে। লাহে লাহে ঠাপবোৰ ঘন হ'ব ধৰিছিল। ভৰিখন সি কান্ধত উঠাই লৈছিল। বাৰে বাবে উৰটোৰ পেটত হেঁচা খাই আছিল। শকতভাৱে ভৰিখন সম্পূৰ্ণ মেল খোৱা নাছিল। ফলত যৌনাংগ ওখ হৈ ফুলি আছিল। মুনুদাই বুচখন টিপি টিপি কটি মাৰি থাকিল। ঘন ঘনকৈ ঠাপ মাৰি সি কটিত পানী পেলালে আৰু ওপৰত উঠি শুই থাকিল। ভাবী পেণ্টিটো উঠাই সেইবোৰ মচি ল'লে। ৰুমৰ বাহিৰত ওলাই আহি ধৰাত মই দৌৰি বিচনাত পৰিলোঁ। সি মেখেলাখন বুকুত গাঁঠি মাৰি মোৰ ৰুমত আহি মোক ওচৰত কৰি বাথৰুমত গৈ দৰজা নমৰাকৈ মেখেলাখন দাঙি পেচাব কৰিলে। পেচাব কৰোঁতে কটিৰ ফুটাটো মুণ্ডাত ৰবৰ ঘৰ ঘৰকৈ ওলাই পৰিছিল। তাৰ পিছত আৰু দুবাৰ সিহঁতে চুদিলে। সন্ধিয়া মুনুদা গ'লগৈ।